নমস্কাৰ আৰু আজি বহুত দিনৰ বিৰতিৰ পিছত মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ। আৰু আচলতে বহুত দিন আৰু তো ঠাণ্ডা দিন আহি পালেহি। দেখিছিলে মই এইটো চুৱেটাৰ পিন্ধিলোৱেই, আজি নৱেম্বৰ সোমালে আৰু মই চুৱেটাৰ পিন্ধি গৰম হৈ আছোঁ, পূৰা ঠাণ্ডা বহুত। আৰু এইটো চাইডে আমাৰ এইপিনে অলপ যিহেতু পাহাৰীয়া এলেকা, সেইবাবে অলপমান ঠাণ্ডা। মুখ গোটেই ফাটি হেতা পৰিলে, গাল মুখ ঠোঁট ওঠ চব ফাটি অৱস্থা নাই। তো আজি ভিডিঅ' একচুৱেলি বনাম বুলি নহয়, পটককনে সাৰ পালোঁ। শুই থকা শিয়ালে সাৰ ধৰিব নোৱাৰি বুলি অসমীয়াত এষাৰ কথা আছে। একচুৱেলি মই খুব এলেহুৱা আৰু সেই গতিকে ভিডিঅ' বনাবলৈ একেবাৰে মন নাযায়। আৰু এলেহুৱা মানে এলেহুৱাও বিধৰ থাকে ন। কিছুমান অলপ এলেহুৱা, কিছুমান অকণমান এলেহুৱা, কিছুমান বহুত এলেহুৱা। মই বহুত এলেহুৱাৰ ভিতৰত পৰোঁ, মানে মই যে বহুত এলেহুৱা। আৰু এই এলাহতে মোৰ ভিডিঅ' বনাবলৈও মন নাযায়। আৰু বনাই থোৱা ভিডিঅ' কিছুমান আছে যিবোৰ মোৰ এডিট কৰি আপলোড কৰিবও মন নাযায়। আজিনো ফটককনে কি মন গ'ল নাজানো, মোৰ পিটিককনে কেতিয়াবা জোচ এটা আহি যায় ন। তো কি জোচ আহিলে নাজানো। মই সেই কলেজ যেতিয়া শেষ হৈছিলে তেতিয়াই এটা ভিডিঅ' মানে বনাইছিলোঁ, কলেজৰ শেষ দিন বুলি তেনেকৈ ভিডিঅ' এটা বনাই থৈছিলোঁ। তো তেনেকৈ ভিডিঅ' কেইটামান আছে। মোৰ লগৰ এজনীয়ে তেনেকৈ কি বুলি কয় মেকআপ কৰিছিলে, এইবোৰ যে ফটোশ্বুট কৰে তেনেকৈ তাই ব্ৰাইডেল মেকআপ কৰিছিলে। তো তেনেকৈও এটা ভিডিঅ' বনোৱা আছে, কিন্তু আপলোডে দিয়া হোৱা নাই। তো আজি ভাবিলোঁ মই সেই কলেজৰ শেষ দিনটোত বনোৱা ভিডিঅ'টো মাতখাৰ কাহ নহয়, একচুৱেলি ঠাণ্ডা দিন যে সেইকাৰণে ডিঙিটো অলপ চেঁচাই আছে। তো সেই কলেজত যেতিয়া লাষ্ট দিনটোত বনোৱা ভিডিঅ', কলেজ যিহেতু শেষ হ'ল, গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ, ৰিজাল্ট আহিলে, ঘৰতে এতিয়া শুই বহি আছোঁ। ৰিজাল্ট ভালেই হ'ল, মোটামুটি ঠিক মানে ভাল হ'ল আৰু ৰিজাল্ট। কিন্তু এইবছৰ নাই পঢ়া, অহা বছৰকৈ পঢ়িম। এবছৰ ঘৰতে, অহা বছৰকৈ এডমিশ্যন ল'ম। কিহত এডমিশ্যন লওঁ চাওঁ। এবছৰ ঘৰতে, যিহেতু শুই বহি আছোঁ, খাই পূৰা শকত হৈ গৈছোঁ, আৰু বেছি এনেও শকত হৈছোঁ। তো সেয়াই আজি সেই ভিডিঅ'টো আপলোড দিওঁ বুলি ভাবিলোঁ। তো সেইকাৰণে চাব ভিডিঅ'টো, আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব। নমস্কাৰ আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ বহুত দিনৰ বিৰতিৰ পিছত পুনৰবাৰ স্বাগতম জনালোঁ। আৰু আজি যিহেতু আমাৰ গ্ৰেজুৱেশ্যনৰ লাষ্টটো এক্সাম, সেই গতিকে ভাবিলোঁ বহুত দিনৰ পিছত এটা ভিডিঅ' বনাই পেলাওঁ। তো সেইকাৰণে আজি ভিডিঅ' এটা, আৰু বহুত দিনৰ পিছত কিমান দিন ভিডিঅ' বনোৱাই নাই, আজি তাৰপিছত এটা ভিডিঅ'। তাতে এগৰাকী মোৰ লগৰ হয়, অম্বিকা শৰ্মা, পৰীক্ষাৰ বাবে এতিয়া মোৰ লগতে আছে। তো এই পূৰা এইবোৰ আঁচ দেখিছে, জেৰক্স পেপাৰ, বাপৰে কিমান জেৰক্স পেপাৰ, আঁচ পাৰি আমাক একদম আমনি লাগি গৈছে বুলি ক'ব লাগিব ন অম্বিকা। ইমান যে আমি আঁচ পাৰিছোঁ। আৰু এতিয়া ৰাতিপুৱা হৈ আছে, আমি কলেজৰ ইউনিফৰ্মত এক্সাম দিম ন, কি বুলি কয়, মই মোৰ ৰুমতে দিম আৰু অম্বিকাই লগৰজনীৰ লগত দিব। তো চাওঁ পিছত কি কৰি থাকোঁ। এতিয়া ৰাতিপুৱা হৈ আছে, ৰাতিপুৱা এতিয়া কেইটা বাজিলে অম্বিকা? 8টা বাজিলে, 8টা পাৰ হ'ল চাগে। তো লাহেকৈ আমি আমাৰ এক্সাম 10টাৰ পৰা আছে, অপেন বুক এক্সাম। যিহেতু কিতাপ চাই এক্সাম দিছোঁ, লাডু সঁচাকৈ কিতাপ। একচুৱেলি অফলাইন এক্সাম হ'লে বহুত ভাল, কাৰণ কেলৈ মানে মগজত যিখিনি সোমাই যোৱা হয় সেইখিনি আহিলে ধুনীয়াকৈ লিখিব পাৰি। আৰু কিন্তু এতিয়া অপেন বুক এক্সাম হৈ গৈছে কাৰণে এনেকুৱা হৈছে, একদম কুৱেশ্যনবোৰ ইমান বেছি ক্ৰিটিকেল যে আমি মানে আমাৰ কাৰণে বুজি পাবলৈ টান হয় ন অম্বিকা। বুজিয়ে নাপাওঁ কিছুমান প্ৰশ্ন। মই মানে মোৰ এখন পেপাৰটো বহুত বেছি বেয়াও হৈছে 602 পেপাৰখন। যিহেতু মোৰ আছামিছত মেজৰ, চবৰে পেপাৰ বহুত হাৰ্ড ন। এই ভাগৰ ছ'চিয়লজিত মেজৰ হয়, মোৰ অসমীয়াত মেজৰ। তো সেয়াই আৰু পেপাৰ বহুত বেছি হাৰ্ড। আৰু এনেকুৱা হয় ন অপেন বুক এক্সামত, মানে এনেকুৱা হয় মানে অপেন বুক এক্সামটোত আমি মানে জানেই আমি কিতাপ চাই লিখিম, সেই গতিকে মানে অলপ কুৱেশ্যনবোৰ ক্ৰিটিকেলকৈ দিয়ে। এইকাৰণে ক্ৰিটিকেলকৈ দিয়ে কাৰণ আমি কি পঢ়িছোঁ কি নাই পঢ়া সেইটো বস্তু চাবলৈ কাৰণে ক্ৰিটিকেলকৈ দিয়ে। কাৰণ কেলৈ একো এটা নপঢ়াকৈতো অপেন বুক এক্সাম হ'লেও আমি একো লিখিব নোৱাৰোঁ, হয়নে নহয় অম্বিকা কোৱাচোন? অলপ হ'লেও মানে চাবই লাগিব অপেন বুক এক্সাম হ'লেও। সেইকাৰণে অপেন বুক এক্সামত অকণমান কুৱেশ্যনবোৰ টানকৈ দিছে। একো নাই, অলপমান হাৰ্ড আৰু, কিন্তু এটা ৱৰ্ডকৈ অপেন বুকত যদি চাই লিখিবলৈ হয় সময় একেবাৰে কম হয়। সেইকাৰণে এটা লাইনকৈ চাই কিনে লিখিলে ভাল। তো সেনেকৈ লিখিছোঁ আৰু যিমানখিনি পাৰোঁ, বেছিকৈ লিখিব পৰাও হোৱা নাই।
তো অফলাইন মোডতে এক্সাম বেছি ভাল হয় বুলি ক'ব লাগিব অপেন বুক এক্সামতকৈ ঠিকেই হৈছে কিন্তু ইমানো মানে ভাল নাই হোৱা তো চাওঁ আজি এক্সাম আজি লাষ্টৰ এক্সাম গ্ৰেজুৱেশ্যন আজিৰ পৰা কমপ্লিট বুলি ক'ব লাগিব তো আজিৰ পৰা গ্ৰেজুৱেট আৰু তো সেয়াই বেয়া লাগিছে একচুৱেলি সৰুৰ পৰা ইমান পঢ়ি আজি অৱশেষত কলেজীয়া জীৱনটো শেষ সেই গতিকে বৰ বেয়া লাগিছে তো চাওঁ আজি এক্সাম কি কৰোঁ কি নকৰোঁ তো লগ পাইছোঁ অলপ সময়ৰ পিছত আমি এতিয়া ৰেডি হৈ আছোঁ পূৰা এক্সাম দিবলৈ এই ভাগত চলি আজি বোলে লাষ্ট এক্সাম অম্বিকা হেনো অলপ ধুনীয়া হৈ যাব অম্বিকাক গাঁঠি দিব লাগে বেনী ময়ো বৰ বেনী কোঠাত পাকৈত নহয় তেনেকৈ গাঁঠি দিম আৰু ছোৱালীজনী ধুনীয়াকৈ কিনে মাজত সেউদা ফালি এনেকৈ হা কৈছে তাই আইলাইনাৰ লগালেই লোকে মই সেইদিনা আইলাইনাৰ লগাইছোঁ দেই কিমান দিনৰ মূৰত চাগে মই যে চকু পানীখিনি ওলাইছোঁ যে অম্বিকা মই এনেকৈ মোহাৰি পাইছোঁ মানে জানেনে আইলাইনাৰ নলগাওঁৱেই কেতিয়া এইক দেখি লগাই চাইছিলোঁ মই লগাওঁ আকৌ মোক বেমাৰী নিচিনা কিবা সংস্কাৰী দেখি পাওঁ আকৌ মই বেনি গাঠিলে আগতে ময়ো বেনি গাঠিছিলোঁ জানে মোৰ চুলিটা হৈ টাকুৰ হৈ থাকিলোঁ গোটেই টপা কি বেনি গাঠিম আৰু সংস্কাৰী দেখিব মই বেনি উনি গাঠি কিনে আজি অম্বিকা হিৰোইন লাগিব পুৰা ফটো আজি কেনেকুৱা ফটো লাগিব মানুহ সদায় ধুনীয়া দিব এতিয়া নিজে ভাল লাগে মানে যোনটো ষ্টাইলত ধুনীয়া ভাল পায় ফ্ৰেছ একদম ফ্ৰেছ এক্সাম দিব লাগে মোক কিন্তু এটা এক্সাম ফ্ৰেছ হৈ দিয়া নহ'ল সেইকাৰণে বেয়া হ'ল নেকি ছেকেণ্ড পেপাৰখন 603 নহয় 602 3 এক্সামখন তোৰখন অলপ বেয়াই হৈছিলে কিন্তু 603 এক্সামখন মই একদম মোৰ মাইণ্ডটো একদম ফ্ৰেছ আছিল কি হৈছিলে নকওঁ বাহিৰা বস্তুৰ প্ৰভাৱ বিচাৰা হয় না বিচাৰা কি বিচাৰা মুঠতে বিচাৰা মোক চৰ মুঠতে চ হয় না চ সেইকাৰণে চাইনাহে ওলাই চাইনা লগত সেনেকৈ ওলাই চব ৰুমটো কেঁচা আকৌ দেই ৰুমটো কেঁচা মানে আমাৰ মানে কলেজখন সন্মুখতে আছে তো এইটো ৰুমৰ পৰা বহুত সুবিধা হয় 5 মিনিটতো নালাগে যাবলৈ কলেজলৈ 8:15 ক্লাছ থাকিলে 8:10 ওলাই গ'লে হ'ল টিককে পায়ে গৈ কলেজখন এই সন্মুখতে কলেজ সেই গতিকে ৰুমটো কেঁচা হ'লে কি হ'ব কিন্তু প্ৰফিটটো হয় ন গৰম দিনতো ফটককনে টিককেনে পাই গৈ মানে পিটিককনে সেই গতিকে ৰুমটো এনেকুৱাই আৰু একো নাই একদা এই নেগুলকে গাঁঠি দিব লাগিব বেনিখিনি একদম তলৰলৈকে গাঁঠা নেগুলৈকে বেনি গাঁঠি দিম যে মইতো এনেকৈ আৰু চুলি নফনীয়া সেইদিনাখন মই আজি চুলি ফনিয়াম চাগে মই এক্সাম দিবলৈ আৰু প্ৰথম দিনাখন ঘৰ পাৰিছিলোঁ যে বা অম্বিকা বেলেগ ধুনীয়া দেখিছোঁ মই বেলেগ ধুনীয়া দেখিছা চাবা কোনোবা উঠাই লৈ নগ'লে আছে ইমান ক্ষীণ পাতলা কোনে উঠাবনো তোমাৰটোকে উঠাবলৈ ভাল হ'ব ক্ষীণ পাতলা ঠিকে উঠাবা আমাৰ নিচিনা যদি উঠাবলৈ সাহসে নকৰিব সেই অলপ শকত হ'ব লাগে ইমান ক্ষীণো নালাগে ইমান বেছি শকতো নালাগে মানে লোৱা চাগে এই বেনি হৈ গ'ল এফালে দিয়া এফালে চাইড এতিয়াহে হৈছে কোন চেক পষ্টত পাতা মোৰ পাতা তলখন একদম অৱস্থা নাই মই চিনি পাওঁ মোৰ লিখা আছে তাত কিবা এইটো মোৰে নেকি এইটো মোৰ পাতা চব কথা পাতি মোৰ টপটো এইটো চকটো তলটো ফাটি গ'ল দেখিলে নে সেইদিনাখন ন অম্বিকা 603 পেপাৰখন থকা 33 ইয়াতে খিলি এটা আছে ওলাই যাব লৈছোঁ PDF ফাইলটো বনাই কিনে ফেচকৈ গুচি গৈছেগৈ লাষ্টৰ সময়ত আৰু এইটো পিকু চিকু মাইঠিক বনাই অম্বিকা চিলাই দিছে আজি ৰাতিপুৱা যেনে তেনে আৰু মই যেনে তেনে একো নাই আজিহে লাষ্ট এক্সামৰ কাৰণে ক'ত পিকু মৰা মানুহে নহয় পিকু নে কি কয় পিকো ময়ো নাজানো দে কৈছোঁ আৰু এনে কিবা এটা হয় আৰু ঠিক কৰিছে জেঠীজনীও এতিয়া হয় তেনেহ'লে কিবা এটা এক্সামত কাপোৰ নিপিন্ধি কিনে দিলেও হয় একো নাই কিন্তু আমি কাপোৰযোৰ পিন্ধি লৈছোঁ যিহেতুকে কি বুলি কয় এক্সাম দি কিনে কপি লিখি কিনে আকৌ কাপোৰযোৰ পিন্ধিবলৈ হ'লে বহুত সময় হৈ যায়গৈ যিহেতু টাইম একেবাৰে কমটিকৈ দিছে
1 ঘণ্টাৰ ভিতৰত কপি আধা ঘণ্টাৰ ভিতৰত PDF ফাইলটো জমা দিব লাগে আৰু তাৰপিছতে আৰু অলপ দেৰি পিছতে আকৌ কপিখন হাৰ্ড কপিটো কলেজত জমা দিবগৈ লাগে সেই গতিকে কাপোৰযোৰ পিন্ধি লোৱাটো ভাল বহুতে ইউনিফৰ্ম নিপিন্ধাকৈ কলেজলৈ আহি কিনে হাৰ্ড কপি জমা দিছে সেই আমাৰ লগৰ ল'ৰা ছোৱালী বহুতে কিন্তু আমি ইউনিফৰ্মযোৰ পিন্ধি লৈছোঁ আৰু যিহেতুকে আজিৰ পৰা এই ইউনিফৰ্মযোৰ পিন্ধিবও নাপাওঁ বেয়াও লাগিছে বহুত বেছি বেয়া লাগিছে কিবা এটা অকণমান দীঘলকৈ ল'ব লাগিব না তেতিয়া যে মোৰ এই ফটাটো দেখি কেনেকুৱা লাগিছে ফটাটো চাচোন মই যেনেকৈ চিলাইছোঁ গৈ নোৱাৰিলে 2বাৰ চিলালোঁ নহ'ব সেই নহয় দুপাট্টাখন অলপ লংকৈ ল'ব লাগিব এক্সাম দিবলৈ পূৰা মই এতিয়া ৰেডি হৈ বহি আছোঁ সাজু হয় মই এক্সাম দিবলৈ এতিয়া 20 মিনিটৰ আগত যিহেতু পেপাৰ দিব গুগল ক্লাছৰুমত পেপাৰ দিব 20 মিনিটৰ আগতে দিয়ে পেপাৰখন এটা কাৰণে ভাল আমি অফলাইন এক্সামত ৰোল নম্বৰ বিচাৰি কিনে পূৰা ঘূৰি মানে বিচাৰি ফুৰিব লাগে তো ইয়াত সেনেকুৱা নাই আৰু সময় আগতে বহি থকা তো মই চব বস্তু ৰেডি কৰি থৈছোঁ এয়া এইখিনি পূৰা জেৰক্স প্ৰথম পেজখিলা অকল প্ৰিণ্ট কৰি লৈছোঁ বাকীখিনি চব জেৰক্স হয় প্ৰথমটো এক্সাম গোটেইখিনি পেপাৰ প্ৰিণ্ট কৰি লৈছিলোঁ দেই এতিয়া পইচা চইচা নাই আৰু গোটেইবোৰ প্ৰিণ্ট কৰি ল'বলৈ প্ৰথমখিলা অকল প্ৰিণ্ট কৰি লৈছোঁ আৰু এইখন কিতাপ এইপিনেও এইখিনি কিতাপ মেলি থৈ দিছোঁ কেনেকৈ কি কুৱেশ্যন আহে চব থৈ দিছোঁ আৰু ধুনীয়াকৈ কিতাপ চিতাপ এই কলম 3ডাল এডাল কলমে নিলিখে ভালকৈ নধৰেই আৰু এডাল বেছি কাৰাকৈ ধৰে অলপ এডাল পাতলাকৈ ধৰে এডালে লিখি ভাল লাগে কিন্তু এতিয়া এডাল ভালকৈ নধৰে তাকে এক্সামৰ কাৰণে পূৰা সাজু হৈ ল'লোঁ এতিয়া আৰু এক্সামৰ কাৰণে সাজু এতিয়া আকৌ লিখিব লাগে এই যে ফাৰ্ষ্ট পেজখিলা যে প্ৰিণ্ট কৰিছোঁ যে তলৰ পৰাই আমি লিখিব পাৰিম দেই প্ৰথম পেজখিলাৰ পৰাই ইয়াত অকল ৰোল নম্বৰ পেজ নম্বৰ তাৰপিছত কোৰ্চ মানে আপোনাৰ কোৰ্চ টাইটেল আৰু কোডটো তাৰপিছত এক্সামিনেশ্যন ডেট আৰু ইয়াত কেইখিলা পেজ সেই ছেম তেনেকুৱাই প্ৰচেছ হয় কিন্তু ইয়াত তেনেকৈ দি দিছে আৰু বাকী তলৰ পৰাই লিখিব লাগিব ইয়াত আছে কেইখিলামান পেজ 16খিলা 14খিলা 16খিলা তেনেকৈ সিমানটোতে যথেষ্ট আৰু তাতকৈ বেছি পেজ প্ৰয়োজন নহয় আখৰখিনি ইমান ডাঙৰ নহয় আৰু আখৰ ভালো নহয় মোৰ ভাগত তথাপিও বহুত বেছি পেজ প্ৰয়োজন নহয়গৈ সেই 16খিলা 14খিলাতে সমাপ্ত কৰোঁ আৰু এক্সামটো দি আৰু বহুত লিখিবলৈ সময়ো নহয়গৈ যিহেতু টাইম অকল 2 ঘণ্টা দিয়ে আৰু PDF ফাইলো বনাব লাগে আৰু হাৰ্ড কপি কলেজত জমাও দিবগৈ লাগেগৈ সেই গতিকে সেয়াই এতিয়া পেপাৰ দিয়ালৈ ৰৈ আছোঁ পেপাৰখন আহিব অলপ দেৰি চাম 5 মিনিটমান তাৰপিছতে লিখিবলৈ একেবাৰে চকু কাণ মুখ বন্ধ কৰি হাত অকল পূৰা চলিব লাগিব নহ'লে মানে আকৌ কি ক'ম অনলাইন এক্সামেই সঁচাকৈ অনলাইন এক্সাম অপেন বুক শুনিবলৈ বহুত ভাল লাগে কিতাপ চাই পৰীক্ষা দিম কিন্তু যোনকেইজনে দিছে মানে সিহঁতেহে গম পাইছে অনলাইন এক্সাম অপেন বুক এক্সাম ইমান সহজ নহয় সেইজনী আহিছে ভণ্টি তাই ওলোৱাই নাই এতিয়া এক্সাম দি কিনে আহি গ'লো ন সংগীতা এক্সাম আজিৰ পৰা শেষ গ্ৰেজুৱেশ্যন কমপ্লিট বুলি ক'ব লাগিব তাৰপিছত তাকে আৰু এতিয়া কলেজত চবকে দেখাম এই সংগীতা মোহন দেখিবলৈ বহুত ধুনীয়া আমাৰ ডিপাৰ্টমেণ্টৰ ছোৱালী ব্লগ বনাইছোঁ এইবোৰ চাওক আমাৰ কলেজৰ ষ্টুডেণ্ট চব ফটো এইবোৰ চব ফটো আজি বহুত বেয়া লাগিছে কলেজৰ লাষ্টৰ দিন মোৰ লগৰ কলেজলৈ আহি কিনে মই ভাল লগত লগ পাইছোঁ আহে দুজনী আৰু এজনী আছে ভানু তাই টিকপেট আছে বাকী চব এহেঁতি চব ভাল লগৰ কিন্তু এহেঁতি যদি অলপ বেছিয়ে বিশেষ খাওঁ বাকী আৰু কি এইবোৰ চব সেইটো চাইডে দেখিছা সেইফালে গোটেই ফটো চলি আছে
সেইটো চাইডে পুৰা ফটোশ্বুট চলি আছে চবেই পুৰা ফটো মোবাইলত পুৰা এখন আমাৰ কলেজখন ঐ নহয় এইকেইটা গছৰ এইকেইজোপাটো গছৰ তলতে আমি বহি বহি পাৰ কৰিছোঁ ন কলেজ দিয়াৰ দিনকেইটা আমি এইকেইটা গোলতে বহি বহি পাৰ কৰিলোঁ চম্পু শ্যাম কম মোৰ চেনেলটোত কিবা এটা সুমিতা হাঁহিছে চাহ আকৌ মোৰ বিষয়ে কিবা এটা কোৱা আকৌ মোৰ ভাগৰ আজি লাষ্টৰ দিন ছোৱালী বহুত বেয়া বহুত ঠাণ্ডা ছোৱালী তিনিটা লাইন কলো মই সেইটো বহুত বেয়া আকৌ তাই বহুত ঠাণ্ডা ছোৱালী এজনীয়ে মানে মোক দুজনীয়ে মানে ইনচাল্ট দি গ'ল সংগীতা মোৰ বিষয়ে কিবা ক'বা তৰালি ভালে আৰু ভালে আৰু ন বোলে মানে ঠাণ্ডা ছোৱালী অকণমানো উৎপাত নকৰে একদম শান্ত শিষ্ট মহা দুষ্ট বুলি নকওঁ আৰু আমাৰ ডিপাৰ্টমেণ্টত চবতছে ঠাণ্ডা ছোৱালীজনী চবতছে ধুনীয়া ছোৱালী কেইজনী এইকেইজনী দেখালে মই ইয়াৰ অলপমান অকণমান এইটো অকণমান বেয়া আছে এই চুলিখিনি দেখিছে এই দীঘল চুলি কাটি কিনে টিকলি কৰি পেলাইছে এইজনী মৰমা ভণ্টি আমাৰ অসমীয়া ডিপাৰ্টমেণ্টৰ হয় তাই আজি একদম আমাৰ লগত ফটো মাৰিম বুলি মোৰ বিষয়ে কিবা এটা কোৱা আহিলে চবেই বেয়াকে ক'লে তৰালিৰ বাজনী ধুনীয়া আছে নাই দেই সেইটো যে একদম মিছা কথা কৈ দিছে কিন্তু তাৰপিছত অন্তৰৰ পৰা বহুত ভাল লাগে বহুত মৰম কৰি মোক তাৰ বাবে বহুত ভাল লাগে তৰালিৰ ওপৰত ধুই বহুত ভাল লাগে কি বুলি কয় সেইদিনাখন বৰ বেছি তেনেকৈ সামৰণি মৰা নহ'লে ভিডিঅ'টো যিহেতু কলেজৰ পৰা আহিলোঁ কলেজত বহুত ফূৰ্তি কৰিলোঁ আৰু চব ভিডিঅ' চব উঠোৱা নাই দেই সেই সৰু সৰুকৈ মানে অকণকৈ যিহে অকণকৈ তেনেকৈ ভিডিঅ' কৰি থোৱা আৰু লাষ্টত আৰু ভিডিঅ' কৰিব নিদিলে লগৰবোৰে টানি টুনি সেই ক'ত গ'লোঁ কিবাকিবি খালোঁ সেইদিনাখন লাষ্টৰ দিন তাৰপিছতে তেনেকেই লাষ্টৰ দিনটো গ'ল কলেজ শেষ হ'ল বেয়া লাগে কলেজৰ দিনবোৰ মনত পৰে লগৰবোৰ ভাল লগৰ কিছুমান আছিলে লগৰ ছোৱালী বান্ধৱী ভাল লগৰ দুজনো আছিলে আমাৰ লগৰ বহুত আছিলে আমাৰ ডিপাৰ্টমেণ্টত দুজন ল'ৰাই আছিলে ভাল লগৰ বন্ধু বান্ধৱী বহুত সকলোলৈকে মনত পৰে কলেজীয়া দিনটো আকৌ ঘূৰাই নাপাওঁ এতিয়া কলেজ শেষ হ'ল ঘৰতে তো সেয়াই আগলৈ কি কৰোঁ চাওঁ যিহেতু এতিয়া জাৰ্ণি ষ্টাৰ্ট হৈছেহে যিহেতু গ্ৰেজুৱেশ্যন কমপ্লিট হৈছেহে এতিয়া শেষ নহয় আৰু কৰিবলগীয়া বহুত আছে পঢ়িবলৈ আছে পঢ়িম তো সেয়াই আৰু ভিডিঅ'টো চাই ভাল পালে বুলি আশা থাকিল আৰু কমেণ্টত জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু সেয়াই আজিলৈ ধন্যবাদ তেতিয়াহ'লে বাই